Got stuck in the rain, broken. বন্ধু শংকৰ চৌধুৰীৰ অনুৰোধ মৰ্মে মালয়েছিয়া যোৱাৰ সিদ্ধান্তটো কৰিছিলোঁ আৰু সেই মৰ্মে যোৱাৰ কথা ওলোৱাৰ লগে লগে ই ভিছা এপ্লাই কৰিলোঁ ঘৰৰ পৰা তাৰপিছত হোটেল বুকিং কৰিলোঁ ইমিডিয়েটলি যাবলৈ বৰ এক্সাইটেড হৈ আছিলোঁ আৰু কলিকতালৈ ইণ্ডিগো আৰু কলিকতাৰ পৰা এয়াৰ এছিয়া ফ্লাইটেৰে আমি কুৱালালামপুৰ পালোঁগৈ আৰু যথাসময়ত কুৱালালামপুৰ এয়াৰপৰ্ট পালোঁগৈ তাৰ পৰা আমি KL চেণ্ট্ৰেললৈ কুৱালালামপুৰ চেণ্ট্ৰেললৈ এখন বাছত এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰি কুৱালালামপুৰ পালোঁ এতিয়া যিখন ফটো দেখিছে সেই ফটোখনৰ কাষতে আমাৰ হোটেলখন আছিলে আৰু যিদিনা গৈ পাইছিলোঁ সেইদিনাখন আমি জিৰণিলৈ পিছদিনা ৰাতিপুৱা কুৱালালামপুৰ ফুৰিম বুলি ওলাই আহিলোঁ আৰু আহি প্ৰথম আমি গৈছিলোঁ চাইনা টাউন গুগল কৰিছিলোঁ ইউটিউবত চাইছিলোঁ চাইনা টাউন যোৱা হেঁপাহ আছিলে চাইনা টাউনখন বিৰাট ভাল লাগিলে আৰু চাইনা টাউনত কিছু বস্তু বাহানি কিনি টেটু পাৰ্লাৰখন দেখাৰ লগে লগে টেটু এটা বনাবলৈ মন গ'ল আৰু এটা পাৰ্ট এইটো তেওঁলোকে 100 ৰিংগিটকৈ লৈছিলে আৰু এইখনতে এটা কথা কৈ থওঁ যে এয়াৰপৰ্টত নামি আপুনি পইচাখিনি চেঞ্জ কৰি ল'ব লাগিব মালয়েছিয়ান ৰিংগিটলৈ টেটু বনালোঁ তাৰে যিগৰাকী অ'নাৰ আছিলে তেওঁলোকৰ লগত এখন ধুনীয়া ফটো উঠিলোঁ তাৰপিছত আহাৰ গ্ৰহণ কৰিলোঁ আৰু তাৰপিছত পুনৰ ওলাই আহিলোঁ কিন্তু সেইখন সময়তে প্ৰবল বৃষ্টিপাত হৈছিলে আৰু তাৰ পৰা আমি সন্ধিয়া যিহেতু ফুৰাৰ বেলেগ পৰিকল্পনা আছে গতিকে হোটেলত গৈ অলপ জিৰণি ল'লোঁ সন্ধিয়া পুনৰ ওলাই আহিলোঁ KL টাৱাৰ চাবৰ বাবে যিটো প্ৰায় 421 মিটাৰ ওখ সাংঘাতিক ওখ টাৱাৰ KL টাৱাৰ চালোঁ KL টাৱাৰ চায়ো এটা অনন্য অনুভৱ হ'ল তাৰ পৰা আমি টুইন টাৱাৰ ফালে আগবাঢ়িলোঁ যিটো বিশ্ববিখ্যাত বুলি ক'ব পাৰে বা কুৱালালামপুৰ বা মালয়েছিয়া গ'লে সাধাৰণতে এই টাৱাৰটো দেখুওৱা যায় আৰু এই টাৱাৰটোৰ কিছু ভিডিঅ' ফুটেজ আপোনালোকে চাব পাৰিব ইয়াত এইখিনিতে এটা কথা কওঁ যে আমাৰ মালয়েছিয়াৰ যে মুখ্য উদ্দেশ্য আছিল যে বন্ধু শংকৰ চৌধুৰীয়ে ABRSM লণ্ডনৰ পৰা পিয়ানোত ARSM ডিপ্ল'মা পাইছে যিটো অসমৰ আৰু সমগ্ৰ উত্তৰ পূৰ্বৰ বোধহয় প্ৰথম এনেকুৱা এটা ডিপ্ল'মা বা সংগীতত এনেকুৱা এটা পৰ্যায়ত এটা ডিপ্ল'মা লাভ কৰা গতিকে সঁচাকৈ বিৰাট গৌৰৱান্বিত হৈছিলোঁ আৰু শংকৰ লগত এই ডিপ্ল'মাটো লোৱাৰ বাবেই কুৱালালামপুৰ আমাৰ যাত্ৰাৰ পৰিকল্পনা কৰা হৈছিলে টুইন টাৱাৰ চাই অহাৰ পিছত সেই ৰাতিটো আমি জিৰণি ল'লোঁ জিৰণি লৈ পিছদিনা ৰাতিপুৱাই আমি ৰাইনাছা হোটেলত যাবলৈ সাজু হ'লোঁ আৰু তাৰ কিছু ফুটেজ আপোনালোকক দেখুৱাম ভাৰতৰ পৰা সেই বছৰ অৰ্থাৎ 2019ত কেৱল দুজন আছিলে মই যিমান দূৰ জানো এজন বোধহয় কলিকতাৰ নে চেন্নাই আৰু দ্বিতীয়জন আছিলে শংকৰ চৌধুৰী আপোনালোকে ডিপ্ল'মা লাভ কৰা কেইবাজনো শিক্ষাৰ্থীৰ পিয়ানো আৰু ভায়লিন বাদন দেখিবলৈ পাব তাৰ কিছু ফুটেজ মই আপোনালোকলৈ আগবঢ়াইছোঁ From Singapore with distinction. Jared Chin Chiran from Malaysia passed with distinction.
যথা সময়ত শংকৰ নাম মাতিলে শংকৰে নিজৰ ডিপ্ল'মা গ্ৰহণ কৰিলে Josiah এই সময়কণ সদায় মনত থাকিব খুব ভাল লগা সময় আৰু তাৰ পৰা আমি ততাতৈয়াকৈ আমাৰ যি হোটেলত আছিলোঁ সেই হোটেলৰ পৰা চেক আউট কৰি আমি দৌৰিলোঁ KL চেণ্ট্ৰেললৈ তাৰ পৰা বাছ লৈ আমি গ'লোঁ কুৱালালামপুৰ এয়াৰপৰ্ট আৰু সেই এয়াৰপৰ্টৰ পৰা আমি আমাৰ যাত্ৰা আগুৱাই নিলোঁ লংকাৱী আইলেণ্ড লংকাৱী আইলেণ্ডত আমি ৰাতি বহুত দেৰিকৈ পাইছিলোঁ আৰু তাৰপিছত তাৰে আমি বেড এটিটিউড বুলি এটা হোষ্টেলত চেক ইন কৰিলোঁ আৰু তাত আমি ৰাতিটো জিৰণি লৈ পিছদিনা ৰাতিপুৱা চেনাং বিচ বুলি এডোখৰ জেগা আছে তালৈ গ'লোঁ চেনাং আইলেণ্ড খুব ধুনীয়া আইলেণ্ড আছিলে সাগৰ পাৰবিলাক অৱশ্যে সকলো জেগাতে একেই যোন জেগাতেই নাযাওঁ কিন্তু ইয়াৰ বিচ যথেষ্ট চাফা পৰিষ্কাৰ দেখিছিলোঁ গতিকে ভাল লাগিছিলে আৰু বিচত কিছু সময় পাৰ কৰি আৰু তাৰ লগতে ওচৰে পাঁজৰে থকা অঞ্চলসমূহ ফুৰি আমি পুনৰ স্কুটিলৈ বেক কৰিলোঁ আহাৰ গ্ৰহণ কৰি আমি তাৰ পিছৰ সময়ছোৱাত স্কুটিখন লৈ গোটেই লংকাৱী আইলেণ্ডটো যিমানখিনি পাৰোঁ ঘূৰিলোঁ এক প্ৰকাৰ গোটেই আইলেণ্ডটোৱে ঘূৰিলোঁ প্ৰায় 1.5 ঘণ্টা সময় ল'লে খুব ভাল লাগিলে আৰু জনবসতিৰ ঘনত্ব একেবাৰেই কম এখন ঘৰৰ পৰা আন এখন ঘৰৰ মাজৰ দূৰত্ব বহুত বেছি ৰাস্তাত ট্ৰেফিক বুলিবলৈ বিশেষ একো নাই কিন্তু যদি আছে সেই আইলেণ্ডটোৰ এটা স্বকীয়তা আছে নীৰৱতা আছে প্ৰকৃতি আছে সেইখিনি বস্তু আমি খুব উপভোগ কৰিলোঁ আৰু তাৰপিছত যিহেতু আমি পিছদিনাখন উভতি যাব লাগিব কুৱালালামপুৰলৈ গতিকে আমি সোনকালে শুলোঁ আৰু সোনকালে শুই ৰাতিপুৱা 7 বজাত আমি কুৱালালামপুৰৰ ফেৰীঘাটৰ পৰা ফেৰী ধৰিলোঁ আৰু সেই ফেৰীত আমি কোৱালে পেলেচ বুলি এডোখৰ জেগালৈ গ'লোঁ তাৰ পৰা কুৱালালামপুৰলৈ বাছ আছিলে বৰষুণৰ বতৰ আছিলে কিনকিনীয়া বৰষুণ আছিলে চ' গ্ৰীনাৰী আৰু পাহাৰবোৰৰ মাজে মাজে গৈছিলোঁ বহু ঠাইত তাৰ মাজে মাজে দেখিছিলোঁ হাৰ্লি ডেভিডছন ৰাইডাৰ্ছৰ গেং কিছুমান আৰু তেনেকুৱা প্ৰত্যেকটো গেং বা গ্ৰুপ আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে আমি দেখি আছিলোঁ অজস্ৰ হাৰ্লি ডেভিডছন বাইক ইমান হাৰ্লি ডেভিডছন বাইক বা বাইকাৰ্ছৰ গ্ৰুপ মই দেখা নাছিলোঁ আগতে কেতিয়াও ক'তো চিনেমাৰ বাদে আৰু তাতে কিছুমান গেং ছোৱালীৰ আছিলে বা কিছুমান ৰাইডাৰ্ছ গ্ৰুপ ছোৱালীৰ আছিলে চ' সেইবোৰ এনজয় কৰিছিলোঁ বাটত কিন্তু তাতে এটা আমাৰ দুৰ্ভাগ্য আছিল যে আমি যিটো সময়ত পাম বুলি ভাবিছিলোঁ সন্ধিয়া 5 বজাত আমি পাব লাগে বা 6 বজাত পাব লাগে কুৱালালামপুৰ বাছখন মন্থৰ গতিত যোৱাৰ বাবে বাটত ৰাস্তা নিৰ্মাণৰ কাম চলি থকাৰ বাবে আমি গৈ পাইছিলোঁ 9টা বজাত আৰু 9টা বজাৰ পিছত আমাৰ ফ্লাইট আছিলে নিশা 12 বজাত চ' মাত্ৰ 3 ঘণ্টাৰ আগত আমি গৈ পাইছোঁ য'ত নেকি কুৱালালামপুৰৰ পৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যাওঁতে 1.5 ঘণ্টামান সময় লাগে গতিকে আমি 2 ঘণ্টাৰ আগত চেক ইন কৰিব লাগে ইণ্টাৰনেশ্যনেল ফ্লাইটৰ সেইটো এটা ডাঙৰ প্ৰব্লেম কুৱালালামপুৰ এয়াৰপৰ্টটো ইমানেই ডাঙৰ যে তাত আপুনি গৈ আওভাও পাওঁতে অন্তত আপোনাক হাফ এন আৱাৰ লাগিব ভাবিছিলোঁ যে আমি ফ্লাইট মিছ কৰিম কিন্তু তাৰ মাজতো কিছুমান ভাল মানুহৰ আৱিৰ্ভাৱ হয় যিখিনি মানুহৰ বাবে আমি সময়ত গৈ ফ্লাইটত উঠিলোঁ আমিয়ে লাষ্ট আছিলোঁ কলিকতা পালোঁ ৰাতিটো কটালোঁ যিহেতু আমাৰ বহুত নিশা ফ্লাইট আছিলে আৰু ৰাতিপুৱা কলিকতাৰ পৰা গুৱাহাটীলৈ ফ্লাইট ল'লোঁ গুৱাহাটীত শংকৰে মোৰ পৰা বিদায় ল'লে যিহেতু সি ফটাহিল আমবাৰীত থাকে আৰু তাৰ পৰা মই বাছ লৈ নিজৰ ঘৰ পালোঁহি নিজৰ পৰিয়ালটোৰ কাষত উপস্থিত হৈ বহুত বেছি মনটো ভাল লাগিছিল বুজাব নোৱাৰাকৈ আনন্দ ছোৱালী দুজনী অত্যন্ত সুখী হৈছিলে মোক 4 দিনৰ মূৰত দেখি আৰু সেইদিনা 1 বহাগ আছিলে গতিকে যাত্ৰাটো সুখকৰ আছিলে এক্সাইটমেণ্ট আছিলে বিভিন্ন ধৰণৰ কিছু টেনশ্যনো আছিলে কিন্তু যিয়ে নহওক এই অভিজ্ঞতা প্ৰথম বিদেশ যাত্ৰাৰ অভিজ্ঞতা সদায় এক স্মৃতি হৈ ৰ'ব ধন্যবাদ